নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি পুনৰ গ্ৰেড 4 নতুনকৈ পদ মুকলি কৰিছে আৰু এইখন হৈছে অফিচিয়েলি এডভাৰটাইজমেণ্টখন। তো ইয়াতে আপোনালোকে দেখা পাইছে এই পদখিনি হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চিৰাং কাজলগাঁৱৰ ফালৰ পৰা। তো ইয়াতে ডেটটো চাব পাৰে 5 ফেব্ৰুৱাৰী 2025 এই এডভাৰটাইজমেণ্টখন ইস্যু কৰিছে আৰু অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰি দিছে। তো ইয়াতে আপোনালোকে যদি পোষ্টৰ নামটো চাই তো ইয়াতে গ্ৰেড 4 পিয়ন পোষ্ট। তো ইয়াতে এটা পদ আছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 8 পাছ কৰা হ'ব লাগিব মিনিমাম আপ টু আপোনালোকৰ ক্লাছ 10 লৈকে দিছে। আৰু ইয়াৰে যিটো স্কেল অফ পে তো ইয়াতে 12,000 পৰা 52,000 লৈকে আৰু জিপি 3,900 আৰু কেটেগৰী আনৰিজাৰ্ভ ৰাখিছে এই পদটোৰ কাৰণে। আৰু ইয়াৰে যিটো বয়সৰ সময়সীমা তো 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিখিনি এছটি ওবিসি এমওবিসি ক্যান্ডিডেট তেওঁলোকৰ কাৰণে এজ ৰিলেক্সেশন থাকিব। তো ইয়াতে আপোনালোকৰ এপ্লাই কৰোতে ইয়াতে কিছুমান ডকুমেন্ট দিব লাগিব, যেনে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন এজ কাষ্ট এলং আপোনালোকৰ 3 কপি পাছপোৰ্ট সাইজ ফটো। তো এইখিনি আপোনালোকে সিগনেচাৰ কৰি দি দিব। তো ইয়াৰে যিটো লাষ্ট ডেট সেইটো ৰাখিছে 20 ফেব্ৰুৱাৰী 2025। তো 5টা বজালৈকে সময় থাকিব। তো এইখিনি আপোনালোকে ডকুমেন্টখিনি সকলো ডকুমেন্ট এটা এনভেলপত ভৰাই তো লিখিব লাগিব এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ পিয়ন। তো এনভেলপৰ ওপৰত আপোনালোকে লিখি দিব। তো আপোনালোকে ডাইৰেক্টলি ড্ৰপ বক্সতো দিব পাৰে নাইবা আপোনালোকে বাই পোষ্টটো পঠাব পাৰে। ইয়াতে এড্ৰেছটো দিয়া আছে দা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চিৰাং PONPS কাজলগাঁও ডিষ্ট্ৰিক্ট চিৰাং আসাম 783386। তো এই এড্ৰেছটোলৈ পঠাব লাগিব। 20 ফেব্ৰুৱাৰীলৈকে সময় দিছে। তো ইয়াতে আপোনালোকক মই ডেটটো দেখুৱাই দিছোঁ 20 ফেব্ৰুৱাৰী 2025। তো আপোনালোকে এই সময়খিনিৰ ভিতৰত আবেদন কৰিব পাৰিব। তো ইয়াৰে যিটো এডভাৰটাইজ তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি চাব পাৰিব sirang.dcourt.gov.in। তো এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ফুল এডভাৰটাইজমেণ্টখন এবাৰ ভালদৰে পঢ়ি চাব। তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।